দাদা এই মাহটো মই অভাৰটাইম কৰিম কিয় ঘৰত কিবা অসুবিধা হৈছে নেকি নাই পইচা কেইটামান অহা মাহত লাগিব ঠিক আছে এনেই তোমাক কাম কৰিব মনা কৰিছোঁ এতিয়া আকৌ গৈছা অভাৰটাইম কৰিবা আৰে কি দৰকাৰ মই দেখোন ঘৰখন চলাব পাৰিয়ে আছোঁ অকল এমাহহে তাৰ পাছত নকৰোঁ পাছফালে বলা মায়ে ৰৈ আছে আজিৰ পৰা মোৰ অভাৰটাইম বন্ধ